হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও আছোঁ ভাল বেয়াৰ মাজতে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। শুন হাই কৈ দিয়া। হাই শুন, আজি কি আছে আমাৰ? হাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ বহুত দিনৰ মূৰত। আৰু ভিডিঅ' বনাই থাকিবলৈ ইমান ইচ্ছাও নাই, তথাপিতো বনাইছোঁ। আৰু মোৰ থাম্বনেইলত দেখি গম পাইছে আজি মানে শ্ৰাদ্ধ আছে গাঁৱত। আমাৰ ঘৰৰে পৰিয়ালৰ জেঠাই ঢুকাইছে, মাৰ বাইদেউ। তো আপোনালোকেও দেখা পাব কেনেকৈ আমাৰ গাঁৱত সকামৰ কামবোৰ চলি যায়। আৰু শেষলৈকে চাই থাকিব, স্কিপ নকৰিব ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ওলাই মেলি ৰেডি হৈ ওলালোঁ ঘৰৰ পৰা। এইটো চাওকচোন, বাহঁত আহিছে। ইমান বদমাছ এই নহয় মানে, খালি পানীত গৈ থাকে। বাবু হয়, বোকা পানী গছকিলে তোমাৰ পেনটো কি হ'ব কোৱাচোন? হা, তুমি বোকা নখচকিবাচোন। শুন হাই কৈ দিয়া, এইফালে চোৱা। সেই বোকাত বেছিকৈ কিয় গৈছা? পৰি যাবা। ৰাস্তাতে গৈ থাকোঁতে আইতা এজনীকো লগ পালোঁ। 3-4জনীয়ে আমি গৈ আছোঁ। আহি পালোঁ জেঠাইহঁতৰ ঘৰলৈ। ইমান যে বোকা হৈছে নহয় ৰাস্তাটো। সঁচাকৈ মানুহৰ দিনবোৰ ক'ব নোৱাৰি। জন্ম মৃত্যু কিবা কাৰ কেতিয়া কেনেকৈ হয় কোনো ধৰিব নোৱাৰে। আৰু এনেকুৱা এটা দিন পাম বুলি ভবা নাছিলোঁ। দেউতা দাদাহঁত কথা পাতি আছে, শ্ৰাদ্ধৰ সকলোখিনি নিয়ম কৰি আছে। আৰু এয়া সকলোবোৰ ঘৰৰ পৰিয়ালৰ মানুহ। আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ সকলোখিনি দেখাই থাকিম। এয়া দাদাই এইবোৰ বামুণৰ নিয়ম কিছুমান কৰি আছে। আৰু যিহেতু বাৰিষা বতৰ, বৰষুণ দি থাকে, সেইকাৰণে এনেকৈ কম ঠাইতে কামবোৰ সকলোখিনি চলাই নিব লগা হৈছে। আৰু এনেকৈ ভকতে নাম ধৰি আছে, দাদাও ছাইডতে নিয়ম কৰি আছে। আৰু ভাত বনোৱা ফালে মই দেখাই দি আছোঁ। এয়া গাঁৱৰ তিৰোতাবোৰে পনীৰ বনাইছা, মানে পনীৰ কাটিছা। আৰু এয়া দালি চব্জি সকলোখিনি ৰেডি কৰি আছে। কি কি বনাইছে আৰু এয়া এটা চব্জি, ৰঙালাও চব্জি, মানে মিক্স পটল ৰঙালাও আৰু এয়া দালি বনাই আছে। পুৰা গৰমত ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে। হয় বনাওলা খবৰ ভাল? ভালদৰে ইফালে এবাৰ চাই দিয়া। কাটা ভালকৈ কাটা। বা মই এনেকৈ বহি থাকোঁতে আমাৰ চোৱায়ে আলহী জেঠা আছিল, মঙলদৈৰ পৰা আহিছে। জেঠা চিনি পাইছে? চিনি পাইছে না? আজি আহিছোঁ। আগতে এবাৰ আহি গৈছোঁ আৰু এতিয়া আজি আহিছোঁ। জেঠা থাকি যাবা কেইদিনমান, থাকি যাবা বুলি কৈছোঁ। ভালে ভালে। আৰু জেঠাক চোৱা এনেকৈ বহুত দিনৰ পিছত মানে লগ পাইছোঁ। বহুত বেছি ভাল লাগিল লগ পাই। দাদা আৰু এফালে সকলোবোৰে বহি আছে, কথা পাতি আছে। হয় নেকি? লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা হা। কপিল, তুমি নতুন মোবাইলেৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আকৌ। হা, তোৰ মোবাইলটো ওলা। অঁ, আমাৰ ৰচকী বাইদেউ কেইজনী এইফালে ঘূৰি দিয়াচোন। আৰু অলপ এনেকৈ ওলাই আহিলোঁ। তাৰে সকলোখিনি কাম পূৰা শেষ হৈছে প্ৰায়। এতিয়া মানে খোৱা বোৱাৰ কাম আছে অকল। মাহ প্ৰসাদ আমি সকলো খালোঁ, কিন্তু ভিডিঅ'ত দেখাই থকা নহ'ল। এতিয়া আছে ভাত খোৱাৰ কাম। এয়া ভাত দিবৰ কাৰণে সকলোখিনি ডেস্ক বেঞ্চ যোগাৰ কৰি আছে। ময়ো ইহঁতৰ লগতে বহি ল'লোঁ ভাত খাবলৈ।
এয়া হৈছে সন্ধিয়াৰ পৰিৱেশ আৰু সন্ধিয়া মানে কি দিনৰ ভাগত আলহী অতিথি ৰাইজ সকলোকে ভাত দিয়া হৈ গ'ল। ৰান্ধনীকেইজনক ধুনীয়াকৈ ভাত দি আছে আৰু নাম ধৰিবৰ কাৰণেও ঠাইখিনি আগফালে ধুনীয়াকৈ মুচি লোৱা হ'ল। এতিয়া গোপিনীসকলে আহিব নাম গাবলৈ, দেখাই থাকিম বাৰু সকলোখিনি চাব শেষলৈকে। এই যে আমাৰ বাবুচোন নেগেৰাযোৰ উৰাই দিয়াৰ কাৰণে কেনেকৈ বজাব চেষ্টা কৰি আছে। বহুত বেছি ভাল পায় এইবোৰ কৰি মানে লাজ ভয় একো নকৰে। সঁচাকৈ এনেকৈ নাম ধৰা দেখি বহুত বেছি মনত পৰিছে জেঠাইক, আৰু কাৰণ তেওঁ নাম বেছি ভাল পাইছিলে আৰু সদায় নামৰ আগত বহে, কাঠেকেনি আছিলে নামৰ। জন্ম মৃত্যু বিবাহ হয় সকলোখিনি মানি ল'ব পাৰি, কিন্তু সকলোবোৰ টাইমত হ'লে ভাল লাগে আৰু ইমান অতি সোনকালে হ'লে বহুত বেছি দুখ লাগে। আৰু মনত পৰি থাকিব জেঠিক বহুত, প্ৰতিটো ক্ষেত্ৰতে সদায় একেলগে আছিলে লগত। এনেকৈ আজি দিনটো জেঠাইৰ সকামখন ধুনীয়াকৈ পাৰ হৈ গ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। আৰু জেঠাই য'তে নাথাকক তেওঁৰ আত্মাই যাতে সদায় চিৰশান্তি লাভ কৰি থাকে কামনা কৰিলোঁ।